বে এটাও এটা মানেই নাই পকেটত নাই মাল বে আজি এই গাড়ীখন আহিছে ভাই ক'ত পোৱা আজি কেলা মকেল এটা পাৱা নাই গাড়ীখনে কি হ'ব আজি কি একো নহয় কি হ'ব এই চানা অলপ চানা এই আহিছে এখন আহিছে কি ঐ এইফালে নাই বে ঐ এইফালে নাই নাই নেকি এইখন আহিছে এখন আহিছে চুপ চুপ এখন আহিছে চুপ আরে চাবি কিয় কাঢ়িছা বে নহয় মাদাৰছত চাবি কিয় কাঢ়িছা মই ফুৰিব আহিছো এই ইয়াক অলপ কি হৈছে তোমালোকৰ কি হৈছে গাড়ীখন ধৰি ল সাইড কৰিব নালাগে আবে কোন বেটক বে এইফালে আছোন কি লাগে কোন বেটক চক আরে চাবি না কাঢ়িবি আবে কোন বেটক কি হৈছে পয়সা লাগে পইচা লাগে পয়সা বে পইচা আবে গুন্ডা নেকি পইচা নাই আবে পয়সা বে আরে পইচা না তত গুন্ডা নেকি বে গুন্ডা বে আমি আরে গুন্ডা বে আরে গাত টাচ নকৰিবা গুন্ডা বে কি লাগে তোমাৰ পয়সা লাগে চশমা জোৰা টুপিটো খোলা পইচা লাগে তোমালোকে মোৰ লগত যোৱা এতিয়া মোৰ লগত পইচা নাই আৰে পয়সা দিবে নহলে যাব নৰাবে পয়সা দিবে গাড়ী টাচ নকৰিবা যাব নৰাবে পয়সা দেবে গাড়ী টাচ নকৰিবা মক্কেল এটা বটা ই এটা আহিছে পয়সা লাগে বে লাগে দিম মই এতিয়া মোক একো নাই মই পাছত লগ পালে দিম এতিয়া মোৰ লগত একো নাই তোমালোক তুমি নকৰিবা এই চাবিটো আবে পয়সা দেবে আজি এই চাবিটো লৈ ললো আৰু আবে আজি পয়সা দেবে আজি পয়সা দে আজি ফোন কৰি আছো ফোন কৰি আছো আজি ফোন বিজনেস কৰাবে জলদি কর এই গাড়ী দিব গাড়ী নালাগে পইচা আনি দিও তোর মক্কেল এটা পাইছো বে মক্কেল পাইছো বে লৰা চাৰিজন লৰা আহিছে তা সোনকালে আহা আইছে ৰ তৰা মই ফুৰিব আনতে ইহঁতে মোক ধৰি কেনে পইচা লাগে মাৰিব চিনিব না বে নহয় বে আজি আমাৰ এখন সৰু মানুহে কোন খবাইছে বে গুৱাহাটী পাইছে বে তুমি কিয় ইহঁতে চব মোক নাই আজি মক্কেল এটা নাই বে ঘৰৰ মানুহ পইচা লাগে মক্কেল নাই আজি এটা মক্কেল যাব দিয়া আৰে পইচা লাগিব গুৱাহাটী পাইছে অলপ লেভেল লাইছে পইচা লাগিব ঘৰৰ পৰা গুৱাহাটী পাইছো লেভেল লাইছে গম পাইছা তুমি কিয় বুজি নোপোৱা অলপ খমতেটো কৈ দিব লাগিব গম পাইছা না পইচা লাগিব পইচা দে মানে কিয় বুজি নোপোৱা ইয়া ঘৰ কি চাই আছে ঘৰ পইচা দিবি না পইচা দিবি এনেকে মাৰিছে এনেকে মাৰিব নালাগে এটা কথা আলহী খাব আছে গুৱাহাটী অলপ লেভেল লাইছে কলে সিগাৰেট খালে পইচা নহক গাড়ী পইচা লাগে পইচা নহক গাড়ী পইচা এইটো আমাৰ আজি প্ৰথম ভিডিঅ' কাৰণ আমি অসমত ঘূৰি থকা বস্তুটো আমি কৰি আছোঁ কাৰণ সকলোৱে জানে যে এইবিলাক আমাৰ অসমত ঘটিয়ে থাকে বা গুণ্ডাগিৰি বা কিবা অপহৰণ কাণ্ড আৰু কিবা কিবি বস্তু মানে এইবিলাক হৈ থাকে তাৰ সেইকাৰণে আমি এটা মেছেজ দিব বিচাৰিছোঁ যে কোনোবা যদি ৰাস্তাত বা পাহাৰৰ মাজত এনেকুৱা ল'ৰা বা অকলে পাই ঘূৰিব আহে কোনো যাতে সেই বস্তুটো নকৰে আৰু নাঘূৰে যদি আগুৰে যদি সেইবিলাক ভাবিছে যে এইজন ল'ৰা বা কিবা অমুক বা অপহৰণ বা কি আছিল অমুক কিবা বেলেগ বুলি ভাবে যেনে আৰক্ষীজনক আৰক্ষীয়ে ক'ব বা এনেকুৱা ল'ৰাটোক মানে একেলগে লৈ আহক তাৰপিছত আৰক্ষীয়ে বিচাৰ কৰিব সেইকাৰণে আমি অনুৰোধ কৰিছোঁ এইটো আমি এইটো ভাল হয় আমি কিন্তু আজি হেৰি কৰিছোঁ আমি এটা কৰিম বুলি ভাবি মানে গুণ্ডা নহয় কিন্তু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰক কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰক থেংক ইউ